Hey guys, তো মই দেখাম এনেকুৱা এটা ষ্টেট য'ত মানে চিটি বাছৰ কোনো নামৰ নিচান নাই। আমাৰ অসমৰ ওচৰতে আছে এইটো ষ্টেট। চিটি বাছৰ কোনো হেৰি নাই আৰু বাকী ষ্টেটত কেনেকুৱা মই নাজানো, কিন্তু আমাৰ যিটো মেঘালয়ত আছে মেঘালয়টো ইয়াতে কোনো চিটি বাছ নচলে, মানে শ্বেয়াৰিং বাছ নচলে, ডাইৰেক্ট টেক্সি চলে। আৰু ইয়াতে ব্ৰিজ এটাই আছে, অভাৰ ব্ৰিজ এটাই আছে। এইটো মেঘালয় ষ্টেটত অভাৰ ব্ৰিজ এটাই আছে মই জনাত। আৰু কণ্টিনিউ মানে বৰষুণ হৈয়ে থাকে, কণ্টিনিউ। গৰম হওক বা ঠাণ্ডা হওক কোনো চিন নাই, মানে বৰষুণ হৈয়ে থাকে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি একদম খাতৰা এনেকুৱা ব্লগ চাব খোজে। এইবিলাক চাওক না, পাহাৰ ক'ত আছোঁ এতিয়া, মই পাহাৰত আছোঁ। এই মজা এনেকুৱা জেগা ন। আৰু এতিয়া বতৰটো মজা হৈ আছে, চিল হৈ আছে পূৰা। আৰু গৰমৰ টাইমতো একদম ফাটাই দিয়ে। তো আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম।